নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি যাবলৈ ওলাইছোঁ জুবিনদাৰ ফাংচন চাবলৈ, কাৰণ বৰপেটাত আজি জুবিনদা আহিব। জুবিনদাৰ ফাংচন চাবলৈ যাম বুলি ভাবিছোঁ। এতিয়া ৰাতি 10টা বাজিছে। এতিয়া ভাবিছোঁ আপোনালোককো দেখাম বুলি ফাংচন। আমার মাজত আহি পাইছে জুবিন গাৰ্গ আমি সদৌ বৰপেটাত আমাৰ এই উৎসৱ সামাজিক পৰম্পৰা সম্পূৰ্ণ জনাম আৰু সম্পূৰ্ণ জনাব আমাৰ বৰপেটাৰ গুৰু সন্তান সকলোৰে আজি এখন উৎসৱ মঞ্চৰ মানুহক ওলাই যাবলৈ অনুৰোধ কৰিছোঁ। যিবিলাক মানুহে ইয়াত ভিৰ কৰিছে